এনেদৰে কাবাডী খেলিছে প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই। তিনিদিনীয়াকৈ গুৱাহাটীৰ উপকণ্ঠ সোণাপুৰত অনুষ্ঠিত হৈছে কাবাডী প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ প্ৰায় ৩৬টা দলে। বিজেপিৰ মহিলা মৰ্চা, অসম প্ৰদেশ আৰু অসম কাবাডী সন্থাৰ সহযোগত এই খেলখনে মহিলাসকলক বিশেষভাৱে অৰিহণা যোগাব বুলি মন্তব্য প্ৰকাশ কৰিছে আঙুৰলতা ডেকাই। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাক। তিনিদিনীয়াকৈ গুৱাহাটীৰ উপকণ্ঠ সোণাপুৰত অনুষ্ঠিত হৈছে কাবাডী খেল প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ প্ৰায় ৩৬টা দলে। বিজেপিৰ মহিলা মৰ্চা, অসম প্ৰদেশ আৰু অসম কাবাডী সন্থাৰ সহযোগত এই খেলখনে মহিলাসকলক বিশেষভাৱে অৰিহণা যোগাব বুলি মন্তব্য প্ৰকাশ কৰিছে প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই। 400 কিমান আছে? 400 জন্মদিন উপলক্ষে আৰু খুব এটা ভাল এটা পদক্ষেপ। মই সেইকাৰণে সোমালোঁ আৰু ভাল লাগিছে চবকে দেখি। চবে খেলি আছে ধুনীয়াকৈ আৰু স্পৰ্টছত আমাৰ যথেষ্ট প্ৰতিভা আছে গোটেই অসমত। আৰু মই এটা গাঁৱতে কৈছোঁ যে কাবাডী পাতিছোঁ, নেক্সট টাইম ফুটবল পাতিবি, মই আকৌ আহিম। চ' সকলোকে মৰম জনাইছোঁ, শুভকামনা জনাইছোঁ। আৰু নতুন চিনেমা ৰিলিজ হৈছে ৰাজনীতি, সকলোৱে চাব। ৰাজনীতিৰ কামতে গৈ আছোঁ মই তেজপুৰ, আৰু মোৰ শ্ব' এখনো আছে বাৰু। কালি আকৌ দিল্লী যাম, নৰ্থ ইষ্ট ফেষ্টিভেল। চ' সকলোকে মৰম জনাইছোঁ।